Hello everyone, assalamu alaikum. Moi Sahid aru mur YouTube channel Sahid blogoloi আপোনালোক সকলোকে দিলছে ওয়েলকাম। আপোনালোকক ঈদৰ ডেকোৰেশ্যনৰ গুটেকাল ভিডিঅ' দেখালো আৰু ডেকোৰেশ্যনখিনি আপোনালোক দেখাব ট্ৰাই কৰিলোঁ। আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে বহুত সাপোৰ্ট কৰিব যিমান পাৰে। গতিকে আজি আপোনালোকক এনেকুৱা কোনো ধৰণৰ ব্লগৰ ভিডিঅ' নিদো। আজি আমি চ্যালেঞ্জ কৰিব গৈ আছোঁ এটা আৰু এই চ্যালেঞ্জটোত মোৰ লগত কোনে কৰিব আপোনালোকে অলপ পাছত গম পাব। আপোনালোকে চিনি পায়ে বাৰু। গতিকে কিহৰ চ্যালেঞ্জ কৰোঁ আপোনালোকে চাই থাকক, থাম্বনেইলখন দেখি গম পাইছেই অলৰেডি। গতিকে আমি এতিয়া এটা চ্যালেঞ্জ কৰিব গৈছোঁ। এই চ্যালেঞ্জটো হৈছে আইচক্ৰীমৰ চ্যালেঞ্জ। গতিকে যিহেতু বহুত গৰম পৰিছে আৰু মানে বহুত গৰম হৈ গৈছে, গতিকে আমি আইচক্ৰীমৰ চ্যালেঞ্জ কৰিব গৈ আছোঁ। আপোনালোক আমি এতিয়া আইচক্ৰীম আনিব যাওঁ। গতিকে আইচক্ৰীম দোকানৰ পৰা লৈ আনো, তাৰ পৰা আমি চ্যালেঞ্জটো ষ্টাৰ্ট কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব। গতিকে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। তো চলো ভিডিঅ' ষ্টাৰ্ট करते हैं। তো গাইজ মোৰ লগত যোনে চেলেঞ্জ কৰিব বুলি কৈছিলোঁ মানুহজন আপোনালোকে চাই লওক, দেখাই দিছোঁ। মানুহজন হৈছে এইজন, চবেই চিনি পায়, ভিডিঅ'ত ওলাই থাকে। আগতে আমি দুটা অলৰেডি চেলেঞ্জ কৰিছোঁ। আমৰ চেলেঞ্জ এটা কৰিছিলোঁ আৰু কিহৰ চেলেঞ্জ এটা কৰিছিলোঁ, আমৰ আৰু চিপছৰ। গতিকে দুইটাই চেলেঞ্জে জিকিছিলে আৰু এবাৰ ট্ৰাই কৰে। নহ'ব, মই জিকিব লাগিব দেই। আৰু ইয়াৰো চেনেল এটা ভিডিঅ'টো আহিব, লিংকটো ডেছক্ৰিপশ্যনত থাকিব, ছাবস্ক্ৰাইব কৰি দিব। নালাগে, এইকেইটা লওঁ, 20 টকা এই গোটেইবোৰ এনেকুৱা খাই ভাল নালাগিব। বাতি লোৱা নলওঁ, এনেকুৱা লোৱা নাই, খাই ভাল লাগিব। ঠেত 20 টকীয়া বাতি নাখাওঁ, বহুত ভাল লাগে। এনেকুৱা খাই যে ভাল নালাগে, তুমি জানা নাই? এইটো 20 নালাগে বাতি লোৱা, ধুনীয়া বাতি লোৱা। এই একেটা কথাই, একো নাই। 10 টকীয়ানো খাব নোৱাৰা তুমি, এই 15 টকীয়া লৈ লোৱা। চ' ফাইনেলি গাইজ আমি আইচক্ৰীম লৈ আহিলোঁ। এইফালে আছে বাতি আৰু 3টামান এইফালে আপোনালোকে দেখিছে, গতিকে গম পাব। আৰু এটা কথা, আমি এতিয়া চেলেঞ্জ কৰিম আৰু কোনে কৰিব আপোনালোকে গম পালেই। আৰু চেলেঞ্জৰ শেষত যোনজন লুজাৰ হ'ব সেইজনৰ কাৰণে এটা আছে পানিছমেণ্টটো লাষ্টত গম পাব কি হয় পানিছমেণ্টটো। গতিকে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চেলেঞ্জটো দেৰি নকৰি আপোনালোকে চাব। তো গাইজ আমাৰ চব ৰেডি, গতিকে ইউ আহি গ'ল। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰ'বা 1 2 3 মজা লাগিছে গাইজ।
ই গোটেইখিনি খালে 4টা আনিছিলোঁ আৰু মোৰ দুটা থাকি গ'ল মোৰ লাইফটো সদায় বেয়া থাকে ক'ব লাগে তুমি যে মূৰত হাৰিবা বুলি দেখিছা আজি ফাইনেলি আকৌ বহুত দাঁতত একদম ধৰি গ'ল গতিকে ই পৰা খাই দিলে মোৰ দুটা থাকি গ'ল খাব নোৱাৰিলোঁ এতিয়া পানিছমেণ্ট লাগব পানিছমেণ্টটো খাবই লাগিব প্ৰতিবাৰ 3টা চেলেঞ্জ কৰিলোঁ 3টা চেলেঞ্জে হাৰিলোঁ চাই থাকক ভিডিঅ'টো পানিছমেণ্টটো কিনো হয় তো আপোনালোকে দেখিলে এতিয়া যিহেতু আমাৰ চাহিদ হাৰিলে ইতিমধ্যে আৰু এতিয়ালৈকে 3টা চেলেঞ্জ কৰিছোঁ 3টাতে চেলেঞ্জতে ই হাৰিছে তো এইবাৰ আমি ভাবিছোঁ পানিছমেণ্টটো অলপ ইউনিক কৰোঁ বুলি আৰু পানিছমেণ্টটো হৈছে আমি যিখিনি খাইছিলোঁ আইচক্ৰীম ফালি যায় পেকেটখিনি এই পেকেটখিনিকে অকল চেলেক্টলি হ'ল তেন্তে আমি পানিছমেণ্টৰ ফালে আগবাঢ়োঁ ষ্টাৰ্ট কৰা নাপায় ষ্টাৰ্ট কৰিব লাগিব ইমান লাগিব চাউণ্ডখন বাদ দিয়া এনেকৈ ন জিভা হয় জিভাই দিছে কৰিব লাগিব এনেকৈ নাই তো ফাইনেলি গাইজ আপোনালোকৰ চেলেঞ্জিং ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব গতিকে মই হাৰিলোঁ মনটো সেইটো কাৰণে বেয়া লাগিছে আৰু পানিছমেণ্ট কি দিলে দেখিলেই নহয় এনেকুৱা লেতেৰা পানিছমেণ্ট দিছে নহয় কৈছোঁ বাৰু গতিকে খাব নোৱাৰিলোঁ গতিকে আপোনালোকক এনেকুৱা ভাল যদি এনেকুৱা চেলেঞ্জিং ভিডিঅ' লাগে আপোনালোকে ছাপোৰ্ট কৰি যাব সদায় আপোনালোকে ভাল ভিডিঅ' আনিম আৰু আজি ভিডিঅ'টো ইমানটা সামৰিম আৰু ইয়াৰো চেনেলত এই ভিডিঅ'টো আহিব গতিকে নিউ ব্লগ দিব ইয়াৰ লিংক ডেছক্ৰিপশ্যনত থাকিব গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম গতিকে আজিলৈ বাই বাই